Hello students, welcome back to my channel Assam Kids Study. আজিৰ ভিডিঅ'টোত আমি পঢ়িম কেইবিধমান ফলৰ নাম অসমীয়া আৰু ইংৰাজীত। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপেল, ইয়াক ইংৰাজীত কোৱা হয় এপেল। আম, মেংগো, কল, বানানা, কঁঠাল, জেকফ্ৰুট, লিচু, লিচি, কমলা, অৰেঞ্জ, আঙ্গুৰ, গ্ৰেপছ, মধুৰি, গুৱাভা, নাৰিকল, কোকোনাট, অমিতা, পাপায়া, ডালিম, পমিগ্ৰেনেট, নাচপতি, পিয়াৰ, তৰবুজ, ৱাটাৰমেলন, বেল, উড এপেল, কৰ্দৈ, ষ্টাৰ ফ্ৰুট। কেইবিধমান ফল হৈছে যিটো অসমীয়াতো আছে আৰু ইংলিছতো আছে। তোমালোকে ভালদৰে পঢ়িবা আৰু ভালদৰে শিকিবা ফলৰ নাম অসমীয়াত আৰু ইংৰাজী দুইটাতে। যদি ভিডিঅ' তোমালোকক ভাল লাগিল এটা লাইক অৱশ্য কৰিবা। মই এনেধৰণে ষ্টাডি ৰিলেটেড ভিডিঅ'বোৰ বনাই থাকোঁ। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ কাৰণে। যদি আপোনালোক মোৰ চেনেলত নতুন, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল।